হেল্ল' এভৰিৱান, আকৌ এটা নতুন শ্বৰ্ট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ব'লকচোন মোৰ লগত এখন বিয়া খাবলৈ যাওঁ। এয়া আমাৰ ঘৰৰ ওচৰতে হৈছিলে বিয়াখন হৈ যোৱা দুদিনমান হ'ল বাৰু। এয়া মই একদম সাজি কাচি আহিছোঁ বিয়া ঘৰলৈ বুলি। প্ৰথমতে আহিয়ে কি দৰাক গিফ্টটো দি লৈছোঁ, হাতত লৈ থাকিবলৈ বেয়া। এয়া দৰাই সুধিছে আমাৰ অহা কিয় দেৰি হ'ল, আমি তাকে কৈ আছিলোঁ কিবাকিবি। তাৰপিছত আমি সকলো খাবলৈ বুলি আহিলোঁ। মোৰ ডিছখন মই যি ভাল লাগে ল'লোঁ আৰু ঢেৰ কিবাকিবি আছিলে, লোৱা নাই। তাৰপিছত সকলো খোৱাত ব্যস্ত হৈ গ'লোঁ। খাই বৈ উঠি পেলাই এয়া আমি সকলোৱে আকৌ চুইট ডিছ খোৱাত লাগি গ'লোঁ। চুইট ডিছ খাই পুৰা লেকচাৰ মাৰি আছিলোঁ। তাৰপিছত আমি ফাংচন চোৱাত লাগি গ'লোঁ। এজনী সিহঁতৰ ঘৰত টিকলি আছিলে, ইমান ধুনীয়াকৈ নাচে নহয় তাই। তাৰপাছত আহি গ'ল এগৰাকী ছিংগাৰগৰাকীৰ নাম নাজানো পিছে দেই। আমি বিয়াত বহুত ফূৰ্তি কৰিলোঁ। বিয়াখন মানে বহুতেই ভাল লাগিলে। যদি আজি মোৰ বিয়াৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব।